হেল্ল' ৰাইজ, মই আজি এটা ধুনীয়া ভিডিঅ' আপোনালোকলৈ লৈ আহিছোঁ। এইটো হ'ল আমাৰ অসমীয়া সমাজৰ বিয়াৰ এটি নিয়ম, যাক কোৱা হয় ডেকা জীয়ৰী ভোজ। আৰু এই বিয়াখন হ'ল মোৰ খোলালিৰ। খুব উলহ মালহেৰে আমি বিয়াখন পাতিবলৈ লৈছিলোঁ। এতিয়া চাওক, হাঁহ মাংস কাটি আছে, লগতে ব্ৰইলাৰো কাটিছে। এইখিনি ব্ৰইলাৰ হয়, হাঁহ ইতিমধ্যে কটা হৈ গৈছিলে। এয়া হাঁহ মাংস কটা হৈ গৈছে। যিহেতু ডেকা জীয়ৰী ভোজ, গতিকে সকলো কাম ডেকা জীয়ৰীসকলে কৰিব লাগিব। আৰু এয়া ভাত বনোৱাৰ আগতে যিটো আমাৰ পৰম্পৰা, চাকি এগছ জ্বলাই ল'ব লাগে এটি গুৱা পাণ দি, তাকেই কৰিছে মোৰ খোলালিটোৰ লগৰ এজনে ওচৰৰে। তাক ভেংকট বুলি কওঁ, জোকোৱা নাম হয়, ভাল নাম হ'ল দেৱজিৎ চেতিয়া। সি জ্বলাইছে চাকি গছ আৰু ৰন্ধা বঢ়া কৰিব এতিয়া সকলোৱে মিলিজুলি। মাংস ৰন্ধা ইতিমধ্যে হৈ গৈছে। এয়া ইফালে চুবুৰীয়া ৰাইজে নাচ বাগ কৰাত লাগি গৈছে। যিহেতু বিহুৰ বতৰ, একেবাৰে সকলোৰে গাত ততেই নাই। যিহেতু বিহুৰ বতৰ, সকলোৱে একেবাৰে মতলীয়া হৈ বিহু নাচি ফূৰ্তি কৰিব লাগি গৈছে। মাজত যিগৰাকী নাচি আছে সেইগৰাকী হ'ল মোৰ শাহুমা। খুব ফূৰ্তিবান মানুহ, সকলোৱে বেৰি নচোৱাত লাগি গৈছে। যিহেতু আশীৰ্বাদ দিয়াসকল সকলো বিবাহিত হ'ল, যদি আমাৰ বৰলা কোনোবা আছে আশীৰ্বাদ দিব পৰাকৈ, আমি নাচি বাগি শেষ হোৱাৰ পাছত এয়া খোৱা পৰ্ব চলিবলৈ আৰম্ভ কৰিছে। ইয়াত দৰা আৰু দৰা ধৰাক বহুৱাই লৈছে ভালকৈ, আৰু সকলোৱে ডেকা ল'ৰা আৰু গাভৰু একেলগে বহি ভাত সাজ খাব। আৰু দৰাই আজিৰ পৰা ডেকাখিনিৰ পৰা বিদায় ল'ব। আমাৰ ৰিদীপ চেতিয়াৰ শৈশৱ কালৰ এজন বন্ধু, সৰুৰ পৰা একেলগে ডাঙৰ দীঘল হোৱা আমাৰ প্ৰিয়াংকু বৰাক খুব ধন্যবাদ। লাও দিলে হেতালি মাৰি দিয়া।